ঘৰ বনাই দিব লাগিব পাৰে ৰেচন দি থাকিলে কি হ'ব ক'ত বহি পেলাই খাব ঘৰ নাথাকিলে ৰেচন এইটো সেটেলমেন্টৰ কাৰণে দিয়া নাই ৰে আপোনাক খাবৰ কাৰণে দিছে খাবলতো ৰেচন দিয়ে আছে আপুনি কিবা কিবি কিনিব নালাগে बे साननैसोनि गेजेराव दैबानानि मोनसे गाज्रि रोखोमै थासारि सोमजिनायखौ नुनो मोनखादों आरो शिबसागराव जानानै थांनाय जायफोर दैबाना बेनि सायाव हाग्रामा महिलारि बिटिसिनि चिफ बिथां सारा मा खालामदों शिबसागराव दावबायहैदों आरो नायबिजिरहैदों बा नायगिदिंहैदों मा जादों आरो रायजो राजानि फारसे थांनानै बिथाङा अखिल गगৈ सारजों गोबां सावरायनायफोरखौ नुनो मोनदों आरो गोख्रोङै पजिटिभलि फान्डफोरखौ रिलिफ खालामनो थाखाय बा रिलिफ होनो थाखाय बिथाङा खावलायदों बेजों लोगोसे बिथाङा मा होखौ आरो मा फोरमायखौ रायजो राजानि गेजेराव नोंथांमोना भिडिअखौ नायलांबा नोंथांमोना मोजाङै बुजिनानै मोनगोन बे साननैसोनि गेजेराव दैबानाया आसामाव ओरैबायदि गाज्रि रोखोमै खहा खालामदों बेजों लोगोसे एमजिनि खोथा एमजे इउटुबारनि गोबां भाइरेलबो जादों गोबां गोसारदोंबो आरो गोबाङानो भिउबो मोनदों बिथांमोननि भिडिअखौ बानायनानै स' जियानो जाया माने बिथांनि पार्सनेलि मेटार बियो आरो नांगौ जायोब्ला उनफारसेथिं भिडिअ लाबोनो नाजागोन स' जियानो जाया पार्सनेलि खोथा नोंथांमोना भिडिअखौ नायलां মানুহসকলৰ অভাৱ অভিযোগ এইটো খবৰ ল'বলৈ আহিছোঁ মই শিৱসাগৰ ইয়াৰ পিছত আমি যাম নাজিৰা ইয়াৰ পিছত আমি শৰাইদেউ তাতেও যাম ইয়াত মই অখিল দাদাৰ লগত কথা পাতি যিখিনি কথা মই ফিডবেক পাই আছোঁ এনে ৰেচনখিনিতো ঠিকে আছে পাই আছে এইটো কিন্তু সেটেলমেণ্ট ৰিছেটেলমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে কি ব্যৱস্থা ল'ব পাৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব তো অখিল দাদাই কৈছে যদি বিটিচি ফালৰ পৰা কিবা এটা যদি সেটেলমেণ্টৰ সময়ত কিবা এটা যদি সহায় কৰিব পাৰে এইটো বিৰাট ডাঙৰ মেছেজ চাব বা ভাল হ'ব বুলি কয় ভাল হওক বেয়া হওক অখিলে কৈছে যিহেতু অখিল দাদাই কৈছে যিহেতু মই কৰিম মানে হেল্পটো সহায়টো আমি এতিয়া কৰি আছোঁ চৰকাৰী হিচাপে কিন্তু সেটেলমেণ্টৰ কটক সেটেলমেণ্ট মানে আপুনি কি পুনৰ সংস্থাপনৰ ঘৰ বনাই দিব লাগিব পাৰে এইটোৱে কৈছোঁ এতিয়া আপুনি ৰেচন দি থাকিলে কি হ'ব ক'ত বহি পেলাই খাব ঘৰ নাথাকিলে ৰেচন দি খাই জীয়াই থাকিব পাৰিব আপুনি ঘৰ বনাব লাগিব চৰকাৰখনে 15,000 টকাকৈ দিছে 15,000 টকাত এইটো সেটেলমেণ্ট সম্ভৱ জানো এইটো সেটেলমেন্টৰ কাৰণে দিয়া নাই ৰে আপোনাক খাবৰ কাৰণে দিছে খাবলতো ৰেচন দিয়ে আছে আপুনি কিবা কিবি কিনিব নালাগে মছলা তেল চিনো পাউডাৰ এইবিলাক কিনিব লাগিব না নাই এইটো নালাগে এতিয়া মূল কথাটো হৈছে নাগালেণ্ডত অবৈধ কয়লা খনন আৰু শিল খননৰ কাৰণে এই পলয় হ'ল বুলি কৈছে আপুনি চৰকাৰৰ মানুহ বুলি নিজেই ক'লে এই এতিয়া চৰকাৰৰ মানুহৰ এই বন্ধ নাগালেণ্ডৰ মালিক কোন আমি নাকি কিন্তু শিৱসাগৰতো খনন হৈ আছে শিৱসাগৰ অসমত পৰে নাগালেণ্ডত গালি হৈ আছে আপুনি নাগালেণ্ডক গালি দিয়ক না কিয় আমাৰ অসমৰ কথা কৈ আছে নাগালেণ্ড কিয় এনেকুৱা কৰিব লাগে আমি নাগালেণ্ডক গালি দিব লাগে আপোনালোকৰ কাৰণে আমি এইটো হৈছে অসমৰ খিনি বন্ধ হ'ব লাগে অসমৰ মানুহে কষ্ট পাইছে নাগালেণ্ডৰ কাৰণে নাগালেণ্ডক গালি দিয়ক এইটো কেন্দ্ৰ চৰকাৰে দিব লাগিছিলে গালিটো আপুনিও গালি দিব পাৰে আমি গালি দিলে নুশুনে নহয় কেন্দ্ৰ চৰকাৰে দিব পাৰে চবেই দিব পাৰে এতিয়া লৈ অহাটো আমি চিম্পল এনে বিচনা চাদৰ লৈ আহিছোঁ 10,000 পিচ আৰু আঁঠুৱা লৈ আহিছোঁ 10,000 পিচ পেনেল বটল লৈ আহিছে 10,000 পিচ আৰু ব্লেচিং পাউডাৰ আৰু আমাৰ টিম আকৌ বিটিচিৰ পৰা কাউন্সিল টিম আহিব সেই সময়ত আৰু বহুত বস্তু আহিব এইটো যথেষ্ট নহয় এতিয়া 1 মাহ 2 মাহ পিছত ইহঁতক যে ভালকৈ সেটেলমেণ্টৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব লাগে এইটো মই অখিল দাদাৰ লগত আলোচনা কৰি পেলাই মই যি পাৰে এইটো মই